হাই এতিয়া আমি আহিছোঁ আমাৰ ঘৰৰ পুখুৰী এটালৈ ৰ'ব আপোনালোকক দেখাম হা অকণমান ৰ'ব এয়া আমি যাই আছোঁ আমাৰ পুখুৰীটোলৈ পুখুৰী দূৰত আছে অকণমান এয়া পামেই আৰু অলপমান আছে আছক একদম পৌজ আমাৰ পথাৰ এয়া খেলপথাৰ এ দেখিছে এই খেতি পথাৰ ইয়াত খেতি কৰে গৈছো আমাৰ বহুত ডাঙৰ পথাৰ বহুত দূৰ যাব লাগিব এই পথাৰত নামি গলো হা পৰিলো মৰিলো আলি আলি যাই আছো আলি দে আইসা মাইলা গেল 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 পৰি গল এয়া আহি পালো পুখুৰী দেখা দিয়া এইফালক লাগি বহুত দূৰলৈ আছে এয়া মাটি আমাৰ মাটি বহুত মাছ আছে বহুত দূৰ পুখুৰী আমি বৰ্তমান পানীত সাঁতুৰিম এই সাঁতুৰিব দে ধাক্কা মাৰি দিম মই ধাক্কা মাৰি দিম হা চিনি পাই না এইটো বস্তু চিনি পাই না কি বস্তু এইটো কমেন্ট কৰি কৰিব এইটো জনাবচোন কি বস্তু এইটো চাওক এইটো ডেঞ্জাৰ বস্তু একদম পুৰা লাগি গ'লে চাব সেই চাব লাগি ধৰিছে নাই নাই নেদিবা দেখা পাব নাই পৰা এই মাছৰ পোনা ইমান ডাঙৰ মাছ দেখা নাপাব চাগে দেখা পাইছেনে এই মাছৰ পোনা বহুত মাছ সিপিনে আছে তো বহুত মাছ আছে ইয়াত বহুত লম্বা গাই গৰুজনী গাই নহয় নেকি ঠিক আছে দিয়া কথা लगेगा वही रंग पेंट मोर तो ये क्या चीज़ है भाई ये देखो ये रेड कलर का ये मशरूम है देखो ये रेड कलर का मशरूम है ये देखिए গাইছ আমি মানে কাজ্যা লাগি আছো খনাৰ হৈ দিয়ক আমি যেহেতু গাঁৱলীয়া মানুহ আমি গাঁৱৰ পৰিৱেশটো বিৰাট ভাল পাওঁ আমি খেতি পথাৰ গাঁৱলীয়া পৰিৱেশ আটাইতকৈ প্ৰিয় বস্তু আমাৰ মাছৰ পোনা হয় না সেইয়া দূৰলৈকে আছে মাছ सब साना है बढ़िया है रे साना बहुत साना है माছবিলাক হৈ গৈছে না बिग पार्टनर এইটো হল টিকলি এইটো হল নিখামণি এইটো হল চুপিমণি আৰু এইটো জানাই কাই জিত ভাই এই ঠাই দি একবাৰ হাঁহি
এনেকৈ আমি অলপ জমনি কৰি আছোঁ দে আৰু গাঁৱত আমাৰ ঘৰৰে পুখুৰীত দে গাইজ আজিলৈকে আৰু বাই বাই টাটা আৰু এটা নতুন ভিডিঅ'ত লগ পাম